জোনা আৰ্ট একাডেমী উদ্যোগত মৰমৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এক পেলনীয়া সামগ্ৰী আৰু মাছৰ কাৰ্টুন বনাবলৈ চেষ্টা চলাইছিলোঁ ১ নং ভৰালীবাৰী প্ৰাথমিক বিদ্যালয়ত। ১ নং ভৰালীবাৰী প্ৰাথমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি আহিছে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু ভৰালীবাৰী শোভাযাত্ৰাৰ গ্ৰাম্য সংগঠনৰ উদ্যোগে যি নেতৃত্ব লৈছিল সেই নেতৃত্ব লোৱাৰ কাৰণে আজি আপোনালোকৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে জাপি আৰু শৰাই বনাবলৈ প্ৰয়াস কৰিলে আৰু সেই প্ৰয়াস দেখি মই নথৈ সুখী হৈছোঁ। আৰু এইখিনি ক্ষেত্ৰত বিশেষকৈ ধন্যবাদ জনাব লাগিব ভৰালীবাৰী শোভাযাত্ৰাৰ গ্ৰাম্য সংগঠনৰ উদ্যোগটো তেওঁলোকে যি নেতৃত্ব লৈছিলে আৰু সেই নেতৃত্ব লোৱাৰ কাৰণে আপোনালোকৰ আজি ইমানখিনি সম্পূৰ্ণ হৈ উঠিছে বুলি মোৰ ফালৰ পৰা এটা দৃঢ় বিশ্বাস ৰাখিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটো যাতে সদায় দীৰ্ঘমীয়া হওক আৰু অনুষ্ঠানটো আৰু যুগমীয়া হওক বুলি মই আশা ৰাখিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যিধৰণে আনন্দ এটা উৎসাহেৰে ৰং কৰিবলৈ চেষ্টা কৰিছে আৰু যিধৰণে দেখুৱাই দিয়া হৈছিল সেই ধৰণে তেওঁলোকে ৰং কৰিবলৈ চেষ্টা কৰিছিলে আৰু লগতে মোক সহযোগিতা আগবঢ়াইছিলে বৃষ্টি কোঁৱৰ, ৰিচা দিহিঙীয়া আৰু মৰমৰ ছাত্ৰ উদয় সোণোৱালে। আৰু কেইবাদিনো আমি জাপি শৰাই বনাইছিলোঁ প্ৰায় 4টা দিন, কাৰণ ৰাতিপুৱা 6 বজাৰ লগে লগে বিদ্যালয়ত উপস্থিত হ'বলগীয়া হৈছিল, কাৰণ জাপি আৰু শৰাই বনাওঁতে যথেষ্ট আমাৰ সময়ৰ প্ৰয়োজন হৈছিল। সেই গতিকে আমাৰ সময়ৰ প্ৰয়োজন হোৱাৰ কাৰণে ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈকে আমি বা কেতিয়াবা হয়তো 7 বাজি যায় কেতিয়াবা গধূলি। সেই গতিকে আমি তথাপিও ছাত্ৰ ছাত্ৰীসকলে ইমান মনত এটা আনন্দ উৎসাহেৰে কৰিবলৈ চেষ্টা কৰিছে, সেই দেখিয়ে মই বহুত ধন্যবাদ জনালোঁ। আৰু দেখিছে ইমান কণ মইনাসকলে কেনেদৰে ৰং কৰিবলৈ চেষ্টা কৰিছে, চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে, ইমান সুন্দৰ। ইয়াত দেখিছে বৃষ্টি কোঁৱৰে দেখুৱাই দিছে ছাত্ৰীসকলক কেনেদৰে বা ৰং কৰিব লাগে বা কেনেকৈ ৰং কৰিব লাগে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এয়ে আমাৰ মৰমৰ ছাত্ৰীসকল। আৰু পিছফালে দেখিছে সৰু কণ মইনাসকলে কিমান সুন্দৰভাৱে কৰিছে। আৰু এয়া মনত এটা আগ্ৰহে তেওঁলোকে চাই আছে, কিমান মন বা মনোযোগেৰে চাইছে, মই নথৈ সুখী হৈছোঁ। আৰু বাহিৰত আছে মাক দেউতাকসকল, কাৰণ আমি ৰং কৰাৰ সময়ত কাকো ভিতৰলৈ সোমাব দিয়া নহয়, সেই গতিকে আমি মাক দেউতাকসকল বাহিৰত থাকিবলৈ দিয়া হৈছে। আৰু যথেষ্ট কষ্ট হৈছে বাৰু, তথাপিও ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিমান কষ্ট হৈছে ছাত্ৰ ছাত্ৰীসকলে তাতোতকৈ দুগুণ কষ্ট কৰিছে। কিন্তু আমি কষ্টবিলাক তেওঁলোকক দেখি কিনে বা ছাত্ৰ ছাত্ৰীসকলক দেখি কিনে আমাৰ কষ্টবিলাক অনুভৱ নহয়গৈ সেই মুহূৰ্তত শিকোৱা সময়ত। আৰু ভাবোঁ নিজকে আমি ইমান কষ্ট কৰিছোঁ কিয় কাৰণে, তথাপি আমি ভাবোঁ মনত এখন পিছপৰা এটা গাঁও য'ত নেকি আজিলৈকে ঢুকি পোৱা নাছিলে, এই ঢুকি নোপোৱা গাঁওখন আমি কেনেদৰে বা আগবঢ়াই নিবৰো সেই চেষ্টাটো আমি চলাইছিলোঁ। অৱশেষত ৰং বিৰং কৰি বা পেকিং কৰি ছাত্ৰ ছাত্ৰীসকলক এটা ফটোশ্বুট ল'বলগীয়া হয়, কাৰণ শেষৰ মুহূৰ্তত এয়া দেখিছে ছাত্ৰ ছাত্ৰীসকলে ফটোশ্বুট কাৰণে ৰেডি হৈছে। আৰু আপোনালোকে যদি এই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ যদি ইমানেই যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰক, যাতে আৰু 10জনে যাতে শিকিবলৈ পাৰে। মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল। যদি ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব বুলি আশা থাকিল, আৰু আশা কৰোঁ আৰু আগলৈ আগবঢ়াই নিম বুলি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ।